বোকাজান আৰক্ষীৰ হাতত আটক নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী ধীৰাজ সিং ফো নামৰ ব্যক্তিজনৰ পৰা উদ্ধাৰ ব্যাপক পৰিমাণৰ ব্ৰাউন চুগাৰ। বজাৰত সামগ্ৰীসমূহৰ আনুমানিক মূল্য হ'ব প্ৰায় লক্ষাধিক টকা। লকডাউনৰ সোণালী সুযোগ গ্ৰহণ একাংশ কাঠৰ চোৰাং বেপাৰী ঔগুৰি বনাঞ্চলিক কৰ্মীৰ দ্বাৰা জব্দ চোৰাং কাঠসহ জব্দ এখন টাটা DI ট্ৰাক। পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, ডাম্পাৰ আৰু এল্টো আনখৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পে উপাধিৰ এল্টো আনখৰ চালক। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ইফালে কৰোণা ভাইৰাছ সংক্ৰমণৰ বিভীষিকা ৰাজ্যজুৰি। এনে সময়তে পাহাৰীয়া জিলা কাৰ্বি আংলঙত বোকাজান আৰক্ষীয়ে আটক কৰে ব্যাপক পৰিমাণৰ ব্ৰাউন চুগাৰসহ এজন ব্যক্তি। ডিমাপুৰৰ পৰা বিয়লি প্ৰায় 3 বজাত নম্বৰবিহীন এখন নতুন বাইকেৰে বোকাজানলৈ আহি থকা পথত পুৰণি টেক্স গেটৰ সমীপত আটক বালিপথৰ শ্যামগাঁৱৰ ধীৰাজ সিং ফো নামৰ ব্যক্তিজনক। চৰকাৰে স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য প্ৰশাসন ভাইৰাছ আক্ৰমণৰ ব্যক্তিসকলৰ চিকিৎসা ব্যৱস্থাৰ লগতে জনতাই লকডাউনৰ নীতি নিয়মসমূহ শৃংখলাবদ্ধ মানি চলিছেনে নাই ইত্যাদিৰ অনুসন্ধান কাৰ্যত ব্যস্ত থাকোঁতে বিভিন্ন জিলাত কিছুমান অপৰাধমূলক কাৰ্যই মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে। সোমবাৰে বোকাজান টেক্স গেটৰ সমীপত এগৰাকী নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীক ব্ৰাউন চুগাৰসহ ডিমাপুৰৰ পৰা আহি থকা পথত আটক কৰিবলৈ সক্ষম হয় বোকাজান আৰক্ষীৰ। এক বিশ্বস্ত সূত্ৰে জানিব পৰা মতে সন্দেহজনক এই ব্যক্তিজন ডিমাপুৰৰ পৰা আহি থকাৰ বাতৰি প্ৰাপ্তি হয় আৰক্ষীৰ আৰু আৰক্ষীৰ কৰ্তব্যৰত স্থানত উপনীত হোৱাৰ লগে লগে সন্দেহজনক ব্যক্তিজনৰ বাইক ৰখাই তালাচী চলায়। তালাচীত বাইকখনৰ পৰা উদ্ধাৰ কৰে 9.4 ইঞ্চি আৰু 9.1 ইঞ্চি আকাৰৰ দুটা বাকচ, য'ত আছিল ছানফ্লাৱাৰ ফ্লেভাৰ ব্ৰাউন চুগাৰ, যাৰ আনুমানিক মূল্য বজাৰত লক্ষাধিক বুলি সাংবাদিকক জানিবলৈ দিয়ে বোকাজান আৰক্ষীয়ে। বোকাজানৰ পৰা আনন্দ ডাঙৰ ৰিপৰ্ট, কাট নিউজ। কৰোনা প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত লকডাউন। দেশত অব্যাহত এই তৃতীয় পৰ্যায়ৰ লকডাউনত জনতাৰ স্বাৰ্থত চৰকাৰে দিয়া শিথিলতাৰ সুযোগ গ্ৰহণ একাংশ চোৰাং কাঠৰ বেপাৰীৰ। জানিব পৰা মতে এক বিশ্বস্ত সূত্ৰৰ পমখেতি পশ্চিম কাৰ্বি আংলং জিলাৰ ঔগুৰি বনাঞ্চলিক বিষয়া তথা কৰ্মীয়ে অনুসন্ধান কৰে। এক অনুসন্ধানত যোৱা বনাঞ্চলিক দলটোৱে মাজনিশা জব্দ কৰিবলৈ সক্ষম হয় চোৰাং কাঠ ভৰ্তি এখন টাটা DI ট্ৰাক। উক্ত বনাঞ্চলিক দলটোৱে নগাঁও পশ্চিম কাৰ্বি আংলং সীমান্তৰ ডালিমবাৰী এলেকাৰ পৰা জব্দ কৰে এই চোৰাং কাঠ ভৰ্তি ট্ৰাক। উল্লেখযোগ্য যে এই ঘটনাত ট্ৰাক চালক আৰু চোৰাং বেপাৰী ট্ৰাকৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়। বনাঞ্চলিক বিষয়া মন সিং টিছই জানিবলৈ দিয়া মতে এইসমূহ কাঠৰ বজাৰ আনুমানিক মূল্য 25,000 টকা। বঠাটলাংছৰ পৰা জাছনিংহি ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলঙত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS02 CC 2851 নম্বৰযুক্ত এখন ডাম্পাৰ আৰু AS01 BP 7722 নম্বৰযুক্ত এল্টো আনখৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা। পশ্চিম কাৰ্বি আংলঙত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS02 CC 2851 নম্বৰযুক্ত এখন ডাম্পাৰ আৰু AS01 BP 7722 নম্বৰযুক্ত এল্টো আনখৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাটি সংঘটিত হয় জিলাখনৰ বৈঠালাংছুৰ টেংৰালাংছু আৰু বৰককৰ মাজত। লকডাউনৰ বাবে যান বাহনৰ ভিৰ নথকা অৱস্থাতো এনেদৰে পথ দুৰ্ঘটনা সংঘটিত হোৱাত একাংশ ৰাইজ হতভম্ব হয়। উল্লেখযোগ্য যে এই ভয়ংকৰ পথ দুৰ্ঘটনাত এল্টো আনখৰ বে উপাধিৰ চালকগৰাকীৰ গুৰুতৰভাৱে আহত হয়।
আহত চালকজনক ততাতৈয়াকৈ ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। বঠাটলাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ। সমগ্ৰ অসমবাসীৰ বাবে বেয়া খবৰ। আজি পুনৰ বৃদ্ধি পাইছে অসমত দুজনকৈ কোভিড-19 সংক্ৰমণৰ সংখ্যা। এইলৈ বৰ্তমান কোভিড-19 ৰোগীৰ সংখ্যা হ'লগৈ 64। সক্ৰিয় অৱস্থাত আছে 29 জন। মৃত্যু হৈছে 2 জন ব্যক্তিৰ। সমগ্ৰ অসমবাসীৰ বাবে বেয়া খবৰ। আজি পুনৰ বৃদ্ধি পাইছে অসমত দুজনকৈ কোভিড-19 সংক্ৰমণৰ সংখ্যা। এইলৈ বৰ্তমান কোভিড-19 ৰোগীৰ সংখ্যা হ'লগৈ 64। সক্ৰিয় অৱস্থাত আছে 29 জন। মৃত্যু হৈছে 2 জন ব্যক্তিৰ। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ লকডাউনত অধিক সংখ্যক কোভিড-19ৰ চিকাৰ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক। নতুনকৈ কোভিড ৰোগত আক্ৰান্ত হোৱা এই 2 জন ব্যক্তি, এজন মৰিগাঁও আৰু আনজন গুৱাহাটীৰ। উল্লেখ্য যে নিজামুদ্দিনৰ সৈতে জড়িত ব্যক্তিসকলৰ একাংশই কৰোণা কঢ়িয়াই আনি অসমত প্ৰথম কৰোণা সংক্ৰমণৰ ঘটনা আৰম্ভ হয়। যদিও সম্প্ৰতি বহিৰাজ্যৰ আন প্ৰান্তৰ পৰা অহা আৰু কোনো ভ্ৰমণ ইতিহাস নথকা ব্যক্তিয়েও কৰোণা তথা কোভিড ৰোগত আক্ৰান্ত হোৱা ঘটনাই চিন্তিত কৰিছে স্বাস্থ্য বিভাগৰ লগতে ৰাজ্যবাসীক। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। Looking for your household essentials? MS Punctual Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Punctual Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। কোভিড-19ৰ বিপক্ষে যুঁজৰ বাবে চৰকাৰ তথা স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক জনসাধাৰণক সহযোগৰ বাবে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বানত ইতিমধ্যে জিলাই মহাবিদ্যালয়সমূহৰ NCC তথা স্বেচ্ছাসেৱী দলক সাজু কৰাৰ কাম আৰম্ভ কৰিছে। কোভিড-19ৰ বিপক্ষে যুঁজৰ বাবে চৰকাৰ তথা স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক জনসাধাৰণক সহযোগৰ বাবে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বানত ইতিমধ্যে জিলাই মহাবিদ্যালয়সমূহৰ NCC তথা স্বেচ্ছাসেৱী দলক সাজু কৰাৰ কাম আৰম্ভ কৰিছে। এনে মহান আৰু মংগলকাৰী কামত সহযোগ কৰি জনতাৰ সেৱা আগবঢ়াবৰ বাবে টিহু চৰকাৰী মহাবিদ্যালয় NCC দলকো কোভিড-19ৰ বিপক্ষে যুঁজৰ সেনানীৰ বাবে সাজু কৰিছে প্ৰশাসনে। দেশজুৰি অব্যাহত লকডাউনৰ নীতি নিয়ম শৃংখলাবদ্ধভাৱে পালন কৰা আৰু কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলৰ নিয়ম ভংগ কৰি বাহিৰত চলাফুৰা কৰিছে নেকি আদি চোকা নজৰ দিবলৈ আৰক্ষীক সহযোগ কৰি এইসকল ছাত্ৰই পুৱাৰে পৰা সন্ধিয়ালৈকে দায়িত্ব নিৰ্বাহ কৰিব। 11 মে'ৰ পৰা 31 মে'লৈকে এইসকল স্বেচ্ছাসেৱী দলে নিৰ্বাহ কৰিব প্ৰয়োজনীয় কোভিড-19ৰ বিপক্ষে প্ৰয়োজনীয় কৰ্তব্য।
NCCৰ ভলণ্টিয়াৰ কোভিড-19 ৱেৰিয়ৰ্ছ হিচাপে দিয়াৰ বাবে আজিৰ দিনটোৰ পৰা তেখেতসকল কোভিড-19 ৱেৰিয়ৰ্ছ হিচাপে পৰিগণিত হ'ব আৰু এইখনে অসমৰ একমাত্ৰ কলেজ আজিৰ দিনটোলৈকে যিখন কলেজে NCCৰ কেডেটক ভলণ্টিয়াৰ হিচাপে দিব পাৰিছে বা সক্ষম হৈছে কোভিড-19 ৱেৰিয়ৰ্ছ হিচাপে আজিৰ দিনলৈকে অসমৰ কোনো কলেজে এতিয়ালৈকে কোভিড-19 ৱেৰিয়ৰ্ছ হিচাপে NCC কেডেটক মোবিলাইজ কৰিব পৰা নাই বা পঠিয়াব পৰা নাই গতিকে আমাৰ বাবে এইটো এটা সুখৰ খবৰ যে আমি উইথ ডিউ প্ৰপাৰ এৰেঞ্জমেণ্ট প্ৰপাৰ প্ৰচিডিঅ'ৰ সকলো প্ৰচিডিঅ'ৰ কমপ্লিট কৰি তেওঁলোকৰ ইঞ্চুৰেঞ্চ প্ৰক্ৰিয়া কমপ্লিট কৰি তেওঁলোকক প্ৰপাৰলি ট্ৰেইন আপ কৰি আমি তেখেতসকলক আজি কোভিড-19 ৱেৰিয়ৰ্ছ হিচাপে 31 মে'লৈকে তেখেতসকলে কাম কৰিব ৰাতিপুৱা 9টা বজাত যাব আৰু আবেলি 3টা 4টা বজাত তেওঁলোক ঘূৰি আহি প্ৰপাৰলি চেনিটাইজ কৰিব যিখিনি তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে সেইমতে কৰিব আৰু মই ইয়াৰ পৰা চেনিটাইজাৰকে আদি কৰি চাবোন যিখিনি ছাপ্লাই দিবলগীয়া সকলোখিনি তেওঁলোকক দি দিয়া হৈছে আৰু তেওঁলোকে আপোনালোকে শুনি আৰু ভাল পাব যে যিহেতু আমি অসমৰ ভিতৰতে প্ৰথম হৈ গ'লোঁ কোভিড-19 ৱেৰিয়ৰ্ছ দিয়াৰ কাৰণে ছ'চাইটিৰ বাবে উৎসৰ্গিত হিচাপে তেওঁলোকে কাম কৰিছে বা বিভিন্ন ইনষ্টলেশ্যন বা বেংক ইত্যাদিত তেখেতসকলে কাম কৰিব আমাৰ ভলণ্টিয়াৰ আপোনালোকে দেখা পাব আৰু এইটোৱে আমাক মই ভাবোঁ আমাৰ ইনষ্টিটিউশ্যনলৈকে আমাৰ ডিফু চৰকাৰী মহাবিদ্যালয়লৈকে এক নতুন গৌৰৱ কঢ়িয়াই আনিব কাৰণ এনেকুৱা পৰিস্থিতিত খুব কম অনুষ্ঠানেহে নিজৰ কেণ্ডিডেট বা নিজৰ ছাত্ৰ ছাত্ৰীক বা নিজৰ ল'ৰা ছোৱালীক অৰ্পণ কৰিবলৈ সাহস কৰিব পাৰে সংকট কালত সহায়ৰ হাত আৰ্তজনক কৰোনা ভাইৰাছৰ প্ৰতিহতৰ বাবে দেশৰ চৰকাৰে যি যুঁজ তাত জনতাই পূৰ্ণ সহযোগ আগবঢ়োৱাৰ সমান্তৰালকৈ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এনে অৱস্থাত এইসকল দুৰ্গতৰ কাষত থিয় দিছে বিভিন্ন হৃদয়বান ব্যক্তি তথা দল সংগঠনে সৰুপথাৰ পৰিষদ সমষ্টিৰ অন্তৰ্গত কেইবাখন গাঁৱৰ দৰিদ্ৰ পৰিয়ালক TVS লাংনে মটৰছৰ উদ্যোগত প্ৰদান কৰা হয় নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী লকডাউনত উপাৰ্জন বন্ধ দিন মজুৰি কৰি পৰিয়াল পোহপাল দিয়া সকলে দীৰ্ঘকালীন লকডাউনত ঘৰৰ বিলৈ পানীত হাঁহ নচৰা অৱস্থা ঘৰত এই অৱস্থাত হাহাকাৰ আৰু নিৰুপায় দুখীয়া ৰাইজক সহায়ৰ হাত আগবঢ়ালে TVS মটৰছে চাউল দালি নিমখ আৰু কিছু শাক পাচলিৰ লগত লৈ উপস্থিত এইসকল দুৰ্গতৰ কাষত উপস্থিত হয় TVS লাংনে মটৰছৰ স্বত্বাধিকাৰী এই কাৰ্যৰ নেতৃত্বত আছিল ছাত্ৰ নেতা আৰু লগত সহযোগ কৰে ক্ৰীড়াবিদ ৰাজেন ৰংপি মুদন ৰংপি মণিৰাম টেৰণৰ প্ৰমুখ্য আন কেইবাজনো চাইজাং পুৰণি চাইজাং কুকি গাঁৱৰ দুখীয়া লোকৰ মাজত বিতৰণ কৰে এইসমূহ খাদ্য সামগ্ৰী TVS লাংনে মটৰছৰ এই প্ৰশংসনীয় কামৰ শলাগ লয় গাঁও দুখনৰ দৰিদ্ৰ ৰাইজে বুকাটানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ